গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। আজি থাম্বনেইল আৰু টাইটেল লিখি গম পাইছে ৰেচিপি ভিডিঅ' এটা হ'বলৈ গৈ আছে। চ' অকণমানি ৰেচিপি ভিডিঅ' এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল পায় আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো যোনে যোনে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক আজি ডাইৰেক্ট একদম ৰেচিপি এটা লওক। চ' সেয়া আপোনালোকক কৈছিলে থাম্বনেইলত আৰু ধুনীয়াকৈ দেখিলে। আজি ৰেচিপিটোৰ কাৰণে লৈছোঁ চিম্পুল ৰেচিপি, আপোনালোকে বনাব পাৰিব। এইফালে চয়াবিন ধুনীয়াকৈ গৰম পানীত তিয়াই ল'ব, আৰু এইফালে কেপচিকাম, আলু এনেদৰে কাটি ল'ব আপোনালোকে, তেতিয়া ভাল হয় মানে। আৰু এইখিনি ব্ৰকলি। তো চাই থাকক, পিঁয়াজ আদা জলকীয়া সেইখিনিতো লাগিবই। চ' সেয়াই চাই থাকক প্ৰচেছটো। এয়া মোৰ ধুনীয়াকৈ তেল পকি গ'ল। এতিয়া দি দিম পিঁয়াজ দিছোঁ, আৰু পিঁয়াজতে হালধিটো দি দিম, নহ'লে মাছত দিলে কেঁচা কেঁচা লাগে। আপোনালোকে হালধিটো তেনেকৈ দি ল'ব। এতিয়া আমি পোনপ্ৰথমে ব্ৰকলিখিনি দি ল'ম, ফ্ৰাই কৰি ল'ম এইখিনি গোটেইখিনি। আপোনালোকে কথা এটালৈ মন কৰিব, ব্ৰকলিখিনি প্ৰায় সিজিছে। এতিয়া আমি দিম নেক্সট প্ৰচেছটো কি আছে চাব। আৰু ব্ৰকলিখিনি ফ্ৰাই কৰোঁতে আপোনালোকে একেবাৰে গেছৰ ফ্লেমটো ল' কৰি ল'ব। এতিয়া দেখিছেনে আপোনালোকে ব্ৰকলিখিনি ধুনীয়াকৈ সিজিলে। আৰু ব্ৰকলিখিনি দিওঁতে আদা ৰচুন এইকাৰণে নিদিলোঁ, কাৰণ কেলৈ জ্বলি যোৱা চান্স থাকে মানে, তেতিয়া খাই বেয়া লাগিব। চ' এতিয়া দি দিম কেপচিকামখিনি, আৰু দি দিম আলু, আৰু দি দিম আদা ৰচুন। এতিয়া ধুনীয়া টেষ্ট এটা আহিব। আদা ৰচুনটো ইমান সময় দিব। এতিয়া ধুনীয়াকৈ ব্ৰকলিখিনি প্ৰথমতে দিয়া কাৰণটো হৈছে তেলত যেতিয়া প্ৰথমতে ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ, তেতিয়া তেলটো সোমাই যাব আৰু আপোনালোকে ফালি ল'ব তেনেকৈ ব্ৰকলিটো। আৰু এতিয়া নিদিওঁ চয়াবিনখিনি, এতিয়া নিদিওঁ চিকেন নিদিওঁ, কাৰণ কেলৈ গৰম পানী দি থোৱা অলৰেডি কোমল হৈ আছে। এতিয়া আলু দিলোঁ, এনেকৈ গোটেইখিনি দিয়াৰ পিছত 10 মিনিটমান ফ্ৰাই কৰি ল'ব লাগিব। ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম আমি। আলুটো ধুনীয়াকৈ সিজিলে, ব্ৰকলিটো একেবাৰে সিজিবলৈ খাবলৈ বেয়া লাগে, সেইকাৰণে অলপ মই সিজিবলৈ বাকী ৰাখিছোঁ এনেকৈ ধুনীয়াকৈ। চ' চাৰ্ভ কৰি আপোনালোকক দেখাই আছোঁ।